এই সব একটু ব্রিজ হয়। পানী বিলাকো এনেকুৱা পৰিষ্কাৰ ভাই, কি কম আৰু। আর একজন আইছে মাছ মারিব চাওক, কিন্তু কি হয়েছে ভাই আমি মাছ নাপাওঁ, কারণ আমি মাছ আগত মারা না আছি আপনার। ইয়ার মাছ মারার সিস্টেম আলাদা, তথাপি চেষ্টা করি, পাও না না পাও চাই থাকক আপনার। এই যে এই পাল নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। কিন্তু বন্ধুসকল মই ইমান ভাল নহওঁ, মোৰ বেমাৰ হৈ আছে কেইদিনৰ পৰা। কাৰণ মই মেঘালয়ত আহিছোঁ আজি 15 দিনমান হ'ল, কিন্তু এনেকুৱা ৰ'দ এনেকুৱা গৰমৰ কাৰণত মোৰ বেমাৰ হৈ আছে। তো আজি আমাৰ কাম বন হৈ আছে কাৰণত আজি আমি মাছ মাৰিব আহিছোঁ। আৰু কিয় আহিছোঁ জানেনে? ইমান গৰমত ক'ত থাকিম, ক'ত ৰেষ্ট কৰিম, তাৰ কাৰণত মই মাছ মাৰিব আহিছোঁ। মোৰ লগত আরেকজন আছে, এই দেখা পাই আছোঁ মোৰ পিছ চাইডত একজন মাছ মাৰিব আহিছে। আৰু আমি যিটো ঠাইত আহিছোঁ পাগলা নালা হয়, এইটো পাগলা নালা দেখা পাইছে। মোৰ আগে পিছে পাথৰ দেখা পাই আছে। একদিন আগত পানী পৰিছিল, কিন্তু একদিনতে পানী ভৰি গৈছিল, পুৰা নদীখনে ভৰি গৈছিলে। এনেকুৱা পুৰা এইবিলাক পাথৰ নিজে পানীৰ লগত আহে। আৰু আপোনালোকক মই দেখাই দি আছোঁ, একদিন আগৰ ভিডিঅ' ফুটেজ মোৰ লগত আছে, আপোনালোকে চাই থাককচোন ভিডিঅ'টো। পাগলা নালা কমপ্লিট আপোনালোকে চালে, আৰু মোৰ লগতো মাছ মাৰি আছে ইয়াত। বান্দর এটা আছে কতদিন, এই তো বান্দর, এই সব বান্দর আছে ভাই। এই বান্দর, একটু ভয় লাগি আছে ভাই, ভয় লাগি আছে বান্দৰৰ কাৰণত। ক'ত হেৰাই গেল নতুন ৰাখি আছে। হেই ভাগি গেছে, এই সাইডত যাব ভয় লাগি আছে। আপোনালোকে দেখা পালে বান্দৰ ওলাই, কিবা কিবি ওলাই, জংঘলবিলাক ওলাই, যাৰ কাৰণে এইপিনে আমি আৰু নাইছিলোঁ, মাছো পোৱা নাই। তথাপি গৰমৰ ভাৱ আছে। তো এতিয়া ভেকচিন শেষ কৰিছোঁ, দেখা কৰি বন্ধু এটা